Hello everyone, ভালনে আপোনালোকৰ আশা কৰিছো আপোনালোক বহুত বেছি ভাল কৈ আছে আৰু আজি আকৌ এটা হেণ্ড এমব্ৰইডাৰী ভিডিও মই লৈ আহিছো এখন উকা সাদা মেখেলা লৈ লৈছো আৰু কলমেৰে মই এনেকৈ আক মাৰি লৈছো আৰু এয়া চাওক এটা ডিজাইন হৈছে আৰু এয়া হৈছে ৰিবন আৰু বেজি মই ভালকে লগাই লৈছো বেজিত ৰিবনবোৰ আৰু এতিয়া ফুল পাহৰ ডিজাইনটো প্ৰথমতে চিলাবলৈ চেষ্টা কৰিছো প্ৰথম ৰেড কালাৰৰ ৰিবনেৰে মই ফুলপাহ চিলাই লম আৰু এয়া চাওক এপাহ ফুল কমপ্লিট হৈ গল এতিয়া ইয়েলো কালাৰৰ ৰিবনেৰে মই ফুলপাহ চিলাবলৈ চেষ্টা কৰিছো আৰু এফালে পাৰ্পল কালাৰত এপাহ ফুল চিলাবলৈ চেষ্টা কৰিছো আৰু লাষ্টৰ ফুল দুপাহ মই ৰেড কালাৰৰ ৰিবনেৰে কৰিম এয়া চাওক আৰু এতিয়া ডাল পাত হেবিলাক চিলাবলৈ চেষ্টা কৰিম আশা কৰিছো এই ভিডিওটো চাই আপোনালোকে ভাল পাব এয়া চাওক মই এনেকৈ গ্ৰীন কালাৰৰ এডাল ৰিবনেৰে চিলাই নিবলৈ চেষ্টা কৰিছো এখন পাতৰ আকাৰ দিবলৈ চেষ্টা কৰিছো আৰু আপোনালোকে নতুন কোনোবা এই ভিডিওটো চাই আছে যদি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব এয়া চাওক প্ৰথম পাহ ফুল চিলাই হৈ গল বহুত সিম্পল হয় ৰিবনেদি চিলাবলৈ এইবিলাক ফুল মানে যিকোনো ডিজাইনতে চিলাও বুলি ক'লে চিলাব পাৰিব এয়া এপাহ ফুল কমপ্লিট হৈছে বাকি কিপাহো মই এনেকুৱা ধৰণেৰ চিলাই লৈছো কিন্তু এই পিছৰ ফুলকিপাহ মানে সৰু সৰু ফুলকিপাহ কলিৰ আকাৰত দিবলৈ চেষ্টা কৰিছো সেইকাৰণে সৰু সৰুকে চিলাই গৈ আছো আৰু লাষ্টৰ ফালে এই ৰঙা ৰঙা দুপাহ আৰু এয়া চাও ফুলপাহ কমপ্লিট হোৱাৰ পাছত দেখিবলৈ এনেকুৱা লাগিছে ঠিক একে ধৰণে মই দুই সাইডতে মেখেলাখনৰ তিনিপাহকে এনেকৈ ডাঙৰ ডাঙৰকে ফুল তিনিপাহ এয়া চাওক চিলাবলৈ চেষ্টা কৰিলো আৰু তিনিপাহ পেৰট কালাৰৰ তিনিপাহ সৰু সৰুকে মই এনেকৈ চিলাই দিছো দুই সাইডতে চিলাইছো হে একে ডিজাইনত বেক সাইডেও আৰু এয়া চাওক দেখিবলৈ এনেকুৱা লাগিছে সম্পূৰ্ণ মেখেলাখন এনেকুৱা লাগিছে দেখিবলৈ এয়া চাওক আৰু এই পাহ মৰম লগা এপাহ সৰুকে ফুল আশা কৰিছো আপোনালোকে এই ভিডিওটো চাই ভাল পাব আৰু ইমানতে ভিডিওটো সামৰিবলৈ লৈছো আপোনালোকে সদায় হাঁহি থাকক সুস্থ থাকক ইমান দেৰি মোৰ ভিডিওটো চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই